গুণ থাকা মামা আইছি গুণ গুণ কি আখলা আখলি দেখোন ঘৰত পাও নাই না ক'ত কবা আমি ক'বা নোৱাৰো সেইটো আৰু কেনে ক'বা কি হৈছে নো নিজৰ ঘৰত আইলে অপমান হৈছে কথা পাই নৰো তো অপমান অপমান মানে ঘৰ অপমান সেইকাৰণে দিনৰ দিনটো নাখাও নলাও দিনৰ দিনটো বিছনাত বাগা দিয়ে কি কিন্তু আপুনি তোমাক লাগি তোমাৰ প্ৰিয় বস্তুটো দি পঠাইছে মাইটো গল আৰু নেকি এই একদম পুতি আর মোর মায়ের মন হয় গেছি আরে না ভাই নাৰিকল লাড়ুকেইটা যে চাইড কৰি থৈ দিলা আজি বোলে আকৌ নাখাবা এ আছে হাঙ্কালে খান নয় আৰু এই ঘৰ অপমান কি হ'ল এ মাই মোক পুয়ার পরে ইচ্ছা করে গালি মারিছে গালি পাৰি আছে কি কৈছে মায়ে বাবুরা ঢুকরা নাকি নহয় বা বিছনা পুতু নাকি নামটো বহর ছিল না না নহয় আৰু হৈ যায় ওপৰ হৈ যায় কথা গেলা গেলা ভাবি চিন্তা করবা তোমার বহুত ভুল হয়ে যায় তো আরে মা কথাটা কি হইছিল ও তোমাক কও শুনাছেন ভাতে হাতি বরাবর বাগা দিছু তার পিছত গুণ উঠ ইমান দেৰি হ'ল ইমান দেৰিলৈকে বাগাত দি থাকে নেকি গুণ উঠ হাও ই বিছনাত মুচি নেকি নে ইয়ে ৰাম মই তুলিখন খেদা লাগ দে ভগৱান বুঢ়া ঘুমৰাটো এতিয়াও বিছনাত মুতা তাই উঠ বিছনাৰ পৰাই সদায় সদায় বিছনাত মুতা এটা বিছনাত মুতবা নৰা মাদলি অমলে দিম ৰ গলত চাচোন তুলিখন কি কৰলাক মুতি কিনে সি ৰাতি ৰাতি সপানত মুতা তোৰ সপান দেখাও বন্ধ মুতাও বন্ধ ওরে মা মানুহ পানে কত ভাল কথা তো কিন্তু বিশ্বাস মতাটো বেয়া কথা কি কওঁ বিশ্বাস আরে মানুহ যদি সপান দেখে তুমি কি ডাঙৰ মানুহ হবা তুমিও কচোন কথাটো হৈ পিছে আচ্ছা তুমি ডাঙৰ হৈ পেলাই তুমি কি হ'বা মই হা? ডাঙৰ মানে হা? পাইলট হম পাইলট ঠিক আছে আচ্ছা নেউতা খানে কোনোবাই খাবলৈকে মাতাচোন এ তুমি আজি আৰু এলো মেলো লগত নেউতা কি কাম করব নেউতা কষ্ট আহি না নেউতা মো জিবাৰদত নেউতা জিভাৰ আগত সৰু যাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 20 30 40 50 60 70 হয় মিলি গল মুৰিয়াৰ পাখি উৰি গল আরে মানে তো এটা বেশি না নেউতা বতাত তুমি নেউতাত তুমি নক্সাই বদলাই পেলাইছা তুমি নেউতাত তুমি নেউতা নক্সাই মই জানো তো জানো মানে তোমাৰ এৰোপ্লেনৰ চাকৰি আজিয়ে মিটিং তুমি এতিয়া এৰোপ্লেন উৰাব আহিবা কি মা এটা তুমি কিমান নবা দিবা মোক এশৰ ভিতৰত আচ্ছা কচোন হেৰি এশত কি কি সংখ্যা থাকে মই নাচনি তুমি কম এশত এক এটা থাকে আৰু দুটা ৰসগোল্লা কাৰেক্ট এই একটো বাদ দি পেলাই এই দুটা ৰসগোল্লা পাইছা তুমি এ দুটা ৰসগোল্লা পাইছো হাও তই কেতিয়া পাইছ নেকি দাদা এ নাই এই 10 মিনিটমান হ'ল হয় নেকি ঘৰত দেখি আছে না কথাকেইটা ভালে আবার লগত ধুন মোবাইলে অনলাইন ক্লাস চলিয়ে থাকে ঘৰৰ খবৰ আৰু কি হইবা লাগে হৈছে যা আই মনা হামি যা হাও মাই দেখোন নাৰিকল লাড়ু বনা বুলি কৈছিলে দাদা দি নপঠাল নাকি লাড়ু ক'ত থৈছা তই দাদা পঢ়াৰ মতে যদি বহুত বেয়া দিছিলে বহুত বদমাছ হৈ গৈছে কিন্তু তাৰ অলপ ধমকি দিবিচোন তাৰ দুটা দুটা ৰসগোল্লা পাইছো অৰে মা কিন্নাখানে দিগন্ত বাইকত থৈ দি সবকে ধৰি লগত এটা এটা গল্লা দিছি আচ্ছা কিন্তু মই গল্লা দুটা খাইছো নেকি কিনকে হলো কচোন কিনকে খালা মাৰ গল্লা তুমি মই খাইছো মাৰ ঘৰ গল্লাটো আৰু তুমি কি খাব লগা হাও মা কৈছে বোলে তই দৈ খাবা নাগে তোৰ চৰ্দি লাগব মই কৈছো তুমি গল্লা খাবা নাগে তোমাৰ
তোমাৰ ডায়েবেটিছ হ'ব আচ্ছা 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 ঠিকে আছে অ দাদা স্বাস্থ্যৰ প্ৰতি সবে গুৰুত্ব লাগিব লাগবতো নিশ্চয় নাৰিকলে কিন্তু হ'ব তুমিও কচোন কথা হ'লে মোৰ মাথাটো মোৰ অলপমান ঘূৰাব ধৰিছে অলপ বাহিৰত দেখি উঠি যাব মই আরে মা তোমাক মই এটা কথা কম বচোন আরে মা থৈ দিয়া আৰু বিয়া খাইব বস্তু আলবাটো হয় নেকি আচ্ছা কিন্তু মই আজিকালি থৈ খাবা নাযাওঁ কাৰণ থৈ খাবা গেলে পাছলে দাড়ি রাখা যায় আচ্ছা এই নিযুক্তি কোনে গেলা ও আমার আবার হয় নেকি মুমিয়েক মই মাতা সমায়ে বনাই আচ্ছা নেউতা হ'ল বাৰু কপাল এখন মাতাচোন তাই তুমি আজি আৰু মই খাৰু মই যাবি আমৰি পত্ৰী যাবি বলে হিসরে কি তুমি ইনা বস্তু জমা নাই তো আতে এই নেউতা আৰু এই কপালা নাজানিলে এৰোপ্লেনৰ পাইলটটো বেলেগ কথা মোৰ দৰে ড্ৰাইভাৰ হ'ব ইমান নহয় বুজিলা দাদা চাখিনি খা হাতী মুঠা নালগৰা পৰিবা মুঠা না মুঠা না আজি নলাও কোনে মাতলি ল'বই লাগিব মালি মই নলাও মাতলি মই নলওঁ ধৈনী আৰু বিয়া খাওঁতে খাওঁতে ৰাতি বিছনাত মোটা ওলাই গ'ল তোমাৰ পঢ়া কলাই গেছি আৰু মোটা মোটা বন্ধ হ'বই লাগিব আৰু এইবাৰ মাদলি মায়েৰে নহয় মাদলি এইবাৰ মই দিম আবা ডাঙৰ মামা ওলে মোক মুঠা বন্ধ মালি আনি দিব শুনিয়ে মোটা বন্ধ মাগলি আঞ্জা তাৰ নাম নাজনো আজিৰ পৰা মোৰ বিছনাত মুতপি দে মোৰ বিছনাত থাকবি দে আপোনালোকৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ